নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ চাই ভাল পাব। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। পানীলাওৰ চব্জি বনাবৰ কাৰণে পানীলাও ল'ম, টমাটৰ পিউৰি ল'ম, আদা আৰু ৰহুন আৰু জলকীয়া বটা ল'ম, পিঁয়াজ বটা ল'ম, প্ৰয়োজন অনুসৰি নিমখ ল'ম, হালধি আছে আধা চামুচ, গৰম মছলা আধা চামুচ, জলকীয়া গুড়ি আধা চামুচ, জিৰা অকণমান আছে আৰু আছে ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ। বলক আমি এতিয়া পানীলাওখিনি কদ্দুকছ কৰি লওঁ। এইখিনি মোৰ এতিয়া কদ্দুকছ কৰা হৈ গ'ল। এতিয়া ইয়াত মিলাম মই অকণমান হালধিৰ গুড়ি, অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি আৰু অকণমান জলকীয়া গুড়ি আৰু প্ৰয়োজন অনুসৰি মই ইয়াতে নিমখ মিলিয়াম, নিমখ অকণমান দি দিম। আৰু এতিয়া লাগিব ইয়াত বেচন 4 চামুচ, 1 চামুচ, 2 চামুচ, 3 চামুচ, ইয়াত 4 চামুচ। এতিয়া এইখিনি গোটেইখিনি মই হাতেৰে এতিয়া ধুনীয়াকৈ সানি ল'ম। এতিয়া মই গেছটো অন কৰি দিছোঁ, পেন এখন পাতি দিলোঁ। ইয়াতে ৰিফাইন অইল দিম মই। তেল গৰম হৈ গ'ল এতিয়া আমাৰ। এতিয়া মই এটা এটাকৈ বহাই দিলোঁ, এটা এটাকৈ বহাই দিলোঁ ইয়াতে। এইখিনি ৰঙা হোৱালৈকে মই এইকেইটা বনাব লাগিব। যে মই বেচন দিছিলোঁ, এই বেচনৰ জেগাত আপোনালোকে পিঠাগুড়ি দিলেও হ'ব, পিঠাগুড়িৰে সানিলেও হৈ যাব। এতিয়া মোৰ পকৰীকেইটা হৈ গ'ল, এইকেইটা মই নমাই থওঁ। এইখিনি হৈ গ'ল মোৰ। এতিয়া মই পেন এখন পাতি দিলোঁ আকৌ, ইয়াতে গেছটো জ্বলাই দিছোঁ। ইয়াত মই সৰিয়হ তেল দিম এতিয়া। এইখিনি গৰম হ'ব দিছোঁ। এতিয়া মোৰ তেল গৰম হৈ গ'ল। ইয়াতে মই জিৰা অকণমান দি দিছোঁ। তাৰপিছত পিচি লোৱা পিঁয়াজখিনি দি দিলোঁ। এইখিনি অকণমান সময় ভাজিব লাগিব কম জুইত।
এইখিনি মই পিঁয়াজখিনি মই 5 মিনিট ভাজিলোঁ। 5 মিনিট হৈ গ'ল এতিয়া পিঁয়াজখিনি ভজা। এতিয়া মই আদা ৰহুন আৰু জলকীয়া পেষ্টখিনি দি আকৌ অকণমান ভাজিম। 2 মিনিট ভাজিলে হৈ যাব এইখিনি। জুইটো কমকৈ লৈছোঁ মই। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই বিলাহী দি দিম ইয়াতে। এইখিনি মই 3 মিনিটমান ভাজি ল'ম। এতিয়া মোৰ বিলাহীখিনি হৈ গ'ল ভজা। এতিয়া মই ইয়াতে শুকান মছলাখিনি দি দিম। অকণমান মই পানী দিম ইয়াতে মছলাখিনি সিজিবৰ কাৰণে। এতিয়া মই ঢাকোন মাৰি দিম। এতিয়া মোৰ মছলাখিনি ভজা হৈ গ'ল গোটেইখিনি। ইয়াতে মই এতিয়া পানী দি ল'ম। 1 কাপ পানী দিম। পানী অকণমান সৰহকৈ দিব। ইয়াতে কোপ্তাই পানী শুহি লয়। মই নিমখ দিয়া নাছিলোঁ, এতিয়া নিমখ দি ল'ম প্ৰয়োজন অনুসৰি। এতিয়া এইখিনি মই উতল আহিবলৈ ৰ'ম। ঢাকোন এখন মাৰি দিছোঁ। ঢাকোনখন গুচাই চাইছোঁ, উতল আহিছে এইখিনি। ইয়াত মই এতিয়া পকৰি দিম এটা এটাকৈ। জুইটো কমাই দিছোঁ। এই ঢাকনিখন আকৌ এবাৰ দি দিম। 3 মিনিটমানৰ কাৰণে মই এইখিনি আকৌ উতলিব দিম। এতিয়া মোৰ চব্জিখিনি হৈ গ'ল, পানীলাওৰ কোপ্তা। ইয়াত মই এতিয়া ধনিয়া দি দিছোঁ। গেছটো অফ কৰি লৈছোঁ। এতিয়া ইয়াত মই দি লৈছোঁ। যদি এই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ আত্মীয়সকললৈ শ্বেয়াৰ কৰিব। নমস্কাৰ।